বিপদ হ'ব পাৰে সেই কথাটো নহয়। আজিকালি বহুত ধৰণৰ বিপদ আছে। সেই বিপদৰ সময়ত কাক কেনেকৈ খবৰ দিব লাগে সেই কথাটো আপোনালোকক আমি অৱগত কৰাম। লগতে জুই লাগিলে কি কৰিব লাগে সেই কথাখিনি অৱগত কৰা হ'ব। আৰু কেতিয়াবা দুৰ্ঘটনাগ্ৰস্ত হ'লে মানুহ কেনেকৈ বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰি, কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেই কথাখিনি আমাৰ ইয়াত দেখাই দিমে, আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিয়া হ'ব। গতিকে কেনেকৈ কি কৰিব পাৰি সেই কথাটো আপোনালোকে ইয়াত আমি ল'ৰা ছোৱালীখিনিৰ মাজত অৱগত কৰাম। গতিকে আমাৰ কৰ্মী আপোনালোকক দেখুৱাই দিবই গোটেইখিনি। দুৰ্ঘটনা হ'লে কি কৰিব লাগে বা জুই লাগিলে কেনেকৈ আমি বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আমি বিপদগ্ৰস্ত তাৰমানে হঠাৎ আমি হেৰি হ'ব নালাগে, তাৰমানে হেৰি হ'ব নালাগে। আৰু হেৰি মানে কি নাৰ্ভাছ হ'ব নালাগে। নাৰ্ভাছ নহয় আমি যেন বস্তুটো এতিয়া গেছৰ চুইচটো দিলোঁ, আমি চুইচটো দি ঘপকৈ জুই মাৰা ল'লে আমি পিছে দৌৰি আহোঁ, সেইটো নহয়। কিবাকৈ আপুনি ৰেগুলেটৰটো বন্ধ কৰক, তাৰপৰা পৰিত্ৰাণ পাব পাৰি। এই দুৰ্ঘটনাটো সেনেকুৱা আপুনি জুই লাগিলে হঠাৎ ফায়াৰ ব্ৰিগেডত খবৰ দিয়ক, তাৰপৰা থানাত খবৰ দিয়ক। থানাত খবৰ দিলে আপোনালোকৰ নিৰাপদ কেনে আপোনালোকৰ গাড়ীখন পাব, কিবাকৈ এম্বুলেঞ্চত খবৰ দিয়ক। কিবা হাত ভৰি ভাঙা বস্তুখিনি আমি দেখুৱাই দিম ইয়াতে কেনেকৈ উদ্ধাৰ কৰি লৈ যাব পাৰি। গতিকে এইখিনিয়ে আৰু আপোনালোক ইয়াতে অলপ অৱগত কৰি যাম আমি। গ্ৰন্থলী বাগিচাৰ প্ৰধান শিক্ষক মহোদয়, উপস্থিত ছাৰ বাইদেউসকল, ছাত্ৰ ছাত্ৰীসকল, আমি কলাগাঁও অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰৰ পৰা আহিছোঁ। আমাৰ মেইন উদ্দেশ্য হৈছে আজি অহা 14 তাৰিখে 14 এপ্ৰিলত আমি ফায়াৰ ছাৰ্ভিচ উইক পালন কৰা হয়। ইয়াৰ মেইন উদ্দেশ্য হৈছে 1944ত মুম্বাইৰ ভিক্টৰিয়া ডকেটত এটা ডাঙৰ ফায়াৰ হৈছিলে। এই ফায়াৰটোত ফায়াৰ ছাৰ্ভিচৰ টোটেল 44জন মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিলে। তেওঁলোকৰ শ্বহীদৰ স্মৃতিস্বৰূপে 14 এপ্ৰিলটো পালন কৰা হয়। আমাৰ ইয়াতো এই 14 এপ্ৰিলটোৰ লগতে সংগতি ৰাখি 8 তাৰিখৰ পৰা এসপ্তাহ জুৰি ফায়াৰ ছাৰ্ভিচ উইক হিচাপে পালন কৰা হৈছে। আজি আমি ইয়াত আহিছোঁ ফায়াৰৰ সময়ত বা যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কি সাৱধানতা ল'ব লাগে বা কেনেকৈ তাৰ পৰা পৰিত্ৰাণ পাব পাৰি, যিমানখিনি কেজুৱেলিটি হৈছে কিমান বচাব পাৰে তাৰ বিষয়ে অলপ সজাগ হোৱাৰ ক্ষেত্ৰত। এতিয়া মেইন কথা হৈছে আমি ফায়াৰ ব্ৰিগেড বুলি ক'লে জুইটোৱে বুজোঁ। জুইটো লাগে কেনেকৈ বা কিহৰ পৰা লাগে। জুই আমি সকলোৱে দেখি আছোঁ, সদায় লাগে ৰাখিছোঁ, ক'ত লাগে বা কেনেকৈ লাগে, কি লাগে জুই লাগিবৰ কাৰণে। জুই লাগিবলৈ প্ৰধানতে 3টা বস্তু লাগে: অক্সিজেন, ফিউৱেল এণ্ড হিট। সেই 3টা বস্তুৰ যিকোনো যদি এটা আঁতৰ কৰিব পাৰোঁ তেতিয়াহ'লে কি হয়, জুইটো নুমাই যায়। আৰু এই যিটো ফিউৱেল থাকে, যিটো বস্তু দাহ্য পদাৰ্থ, সেইটোৰ ওপৰত ভিত্তি কৰি জুইক প্ৰধানতঃ 4টা ভাগ কৰা হৈছে: A, B, C আৰু D। ইয়াত জেনেৰেল ফায়াৰবোৰ পৰে, যেনেকৈ কাঠ বা কাগজ এইবোৰত লাগিছে, সেইটো A ক্লাছ ফায়াৰ বুলি কোৱা হয়। অইল জাতীয় যিটো ফায়াৰ হয় সেইটো B ক্লাছত পৰে, গেছ C ক্লাছত পৰে, আৰু মেটেল যিটো জেনেৰেলি আমাৰ ইয়াত নহয়, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিত হয়, সেইটো মেটেল জাতীয় ফায়াৰটো D ক্লাছত পৰে। এতিয়া আমি যে ভাগ কৰিলোঁ A, B, C, এইটো কিয় ভাগ কৰিলোঁ, এনেকুৱা ধৰণৰ কথা। বস্তুটো কি হয়, আমাৰ তাত কিছুমান সামগ্ৰী থাকে, আমি কোনটো ফায়াৰত কি ইউজ কৰিম বা কোনটো জুই কেনেকৈ নুমাম তাৰ ওপৰত ভিত্তি কৰি তাৰ সহজ হ'বৰ কাৰণে আমি ফায়াৰটো ভাগ কৰি লোৱা হৈছে। আমি জেনেৰেল ফায়াৰত এতিয়া A ক্লাছ যিবিলাক আছে তাত আমি পানী ইউজ কৰিব পাৰোঁ, কিন্তু পানী জানো চব জুইতে ইউজ কৰিব পাৰোঁ? চব জুইতে জানো পানী ইউজ কৰিব পাৰিব তোমালোকে? যেতিয়া ধৰা হ'ল এতিয়া জুই, ইলেক্ট্ৰিচিটিৰ পৰা জুই লাগিছে, যেতিয়া কাৰেণ্ট আহি থাকোঁতে পানী ইউজ কৰিব পাৰিবা জানো? কিয় নোৱাৰা? পানী মাৰিলে কি হ'ব? কিয় পানীটো ইলেক্ট্ৰিকৰ সুপৰিবাহী। পানী যদি মাৰি দিওঁ, পানীৰ মাজেৰে ইলেক্ট্ৰিচিটিটো আহি আমাৰ গাত লাগিব, ফলত আমাক শ্বৰ্ট হ'ব, ফলত আমাৰ মৃত্যুও হ'ব পাৰে। গতিকে যেতিয়া ইলেক্ট্ৰিচিটি আহি থাকে তেতিয়া পানী মাৰিব নালাগে। যদি ইলেক্ট্ৰিচিটিৰ পৰা জুই লাগিছে বা ক'ৰবাত জুই লাগিছে, ঘৰত ইলেক্ট্ৰিচিটি কাৰেণ্ট আছে, প্ৰথমতে কি কৰিব লাগে, ইলেক্ট্ৰিচিটিটো কাট অফ কৰিব লাগে, তাৰপিছতে পানী মাৰিব লাগে। এতিয়া ধৰা হ'ল তেলত জুই লাগিছে, তেতিয়া জানো পানী মাৰিলে কাম হ'ব? কিয় নহয়? কিয় নহয় বাৰু তেলত পানী মাৰিলে? কি হয়, তেলটো পানীতকৈ ৱেইট কম হয়। যেতিয়া আমি পানী মাৰি দিম তেলটো কি হ'ব, পানীৰ ওপৰত উঠি আহিব, ফলত পানী মাৰাৰ কোনো ভেলু নাথাকিব। পানীৰ তলত যাব, তেলটোৰ ওপৰত আহিব, তেলত আকৌ জুই লাগি যাব। সেইকাৰণে যেতিয়া তেলত জুই লাগে তেতিয়া আমি কি কৰিম? জেনেৰেলি আমাৰ ঘৰত এনেকুৱাকৈ নাথাকে। আমাৰ তাত এতিয়া আছে, তেলত যেতিয়া ডাঙৰকৈ জুই লাগে, আমাৰ তাত ফৰ্ম আছে, এইটো কি হয়, ফৰ্ম বুলি কয়। এইটো যেতিয়া পানীৰ লগত মিক্স কৰা যায় তেতিয়া কি হয়, ফেন সৃষ্টি হয়। যেনেকৈ চাৰ্ফৰ ফেন হয়, চাবোনৰ ফেন হয়, এনেকুৱা বহুত ফেন হয়। ফেনটো কি কৰে, তেলটো ঢাকি দিয়ে, ফলত কি হয়, অক্সিজেনটো কাট অফ হয়, ফলত জুইটো নুমাই যায়। তেনেদৰে এতিয়া ধৰা হ'ল গেছত জুই লাগিলে কি কৰিব আপোনালোকে? আমি সকলোৱে গেছ ইউজ কৰোঁ। গেছত জুই লাগিলে কি কৰিব? জেনেৰেল জুই লাগিছে, পাইপটো লিক আছিলে, পাইপত জুই লাগিলে কি কৰিব? আমি জেনেৰেলি জুই লাগিলে কিবা ভয় হয়, গেছত জুই লাগিলে বস্তুটো ব্লাষ্ট হৈ যাব, এনেকুৱা এটা ভয় থাকে। কিন্তু চিলিণ্ডাৰটো ইমান প্ৰটেক্টিভ হয়, জুই লগাৰ লগে লগে কেতিয়াও ব্লাষ্ট নহয়। জুই লগাৰ বহুত সময় পিছতহে ব্লাষ্ট হয়। যদি আপোনালোকে ৰেগুলেটৰটো অফ কৰিব পাৰে,
বা চিলিণ্ডাৰটো যদি চিলিণ্ডাৰটো জুই লাগিছে, যেতিয়া আপোনালোকৰ আমাৰ তাত জেনেৰেলি বস্তা থাকে, কটনৰ বস্তা থাকে বা কম্বল থাকে বা এনেকুৱা ধৰণৰ বস্তু পাৰিলে পানী তিতাই ল'ব লাগে। তিতাই ল'লে কি হয় কম্বলখনত পটকৈ জুই নালাগে। তাৰপিছত তিতাই আনি যদি চিলিণ্ডাৰটো ঢাকি দিয়া যায় জুইটো নুমাই যায়, কিন্তু আমাৰ ভয়ৰ কাৰণে কি হয় আমি তাৰ পৰা পিছুৱাই দৌৰোঁ, ফলত এই অলপ জুইটোৰ পৰা জুইটো ডাঙৰ হৈ যায়, বেছিকৈ জুই লাগে, ফলত চিলিণ্ডাৰটো ব্ৰাছ হৈ যোৱা চান্স থাকে। কিন্তু জুইটো লগাৰ লগত কেতিয়াও ব্ৰাছ নহয়, বহুত টাইম লাগে জুই ব্ৰাছ হ'বৰ কাৰণে। এনেদৰে ধৰা হ'ল এতিয়া মই কেইটামান ষ্টৰি ক'ম বাৰু। আমাৰ হৈ যোৱা ষ্টৰি মানে কি হয় আমাৰ লাইফত হৈছে, ক'ৰবাত হৈছে সেইকেইটা ইনচিডেণ্টৰ পৰাও আমি কিছুমান কথা শিকিব লগা আছে। এতিয়া কি হৈছিলে 2004 চনত তামিলনাডুৰ কাৰকালাম জিলাত হৈছিলে, এখন স্কুলত ফায়াৰ হৈছিলে। এখন স্কুলত যদি ফায়াৰ হয় কিমানমান কেজুৱেলিটি হ'ব পাৰে, কিমানমান মানুহ লাইফ ইনজিয়ৰ হ'ব পাৰে বুলি আপোনালোকে ভাবে? এই স্কুলখনত টোটেল 94 ষ্টুডেণ্টৰ ডেথ হৈছিলে। 94। এখন স্কুলত যেতিয়া 94 ষ্টুডেণ্টৰ ডেথ হয় তেতিয়া কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি ভাবে? কাৰণ স্কুলখনত ওচৰ পাজৰৰ মানুহখিনি আহে, ওচৰ পাজৰৰ ষ্টুডেণ্টখিনি আহে। এটা এৰিয়াৰ 94খন ঘৰৰ মানুহ থাকে, জেনেৰেলি থাকে, কাৰণ এখন ঘৰৰ পৰা এটা দুটা থাকে তেনেকুৱাকৈ। 94 কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে? বা এই স্কুলখনত যেতিয়া ফায়াৰ হ'ল বা ইমানখিনি মানুহ ঢুকালে, ষ্টুডেণ্টৰ প্ৰাণহানি হ'ল, তাৰ বাবে কোন ৰেছপনচিবল হয়? আপোনালোকে কাক দোষাৰোপ কৰিব বিচাৰিব? বস্তুটো কাক দোষাৰোপ কৰা যাব? আমি যেতিয়া এতিয়া স্কুলখনত ফায়াৰ এটা হৈ গ'ল, ইমান মানুহে জীৱন হাৰি গ'ল, আপোনালোকে কাক দোষাৰোপ কৰিব? সেই কেছটোত পাছত যেতিয়া ভাৰ্ডিক্ট হৈছিলে হাইকোৰ্টে টোটেল 10জন মানুহক পানিছমেণ্ট দিছিলে। স্কুলৰ হেড এজনক, টোটেল 8জন টিচাৰ আৰু এজন তলৰ হেৰিৰ মানুহ, 4th গ্ৰেডৰ মানুহ। তেওঁলোকক পানিছমেণ্ট দিয়া কিয় হ'ল? তেওঁলোকৰ কি দুখ আছিলে? তাতে জুই লাগিলে তেওঁলোকৰ কি আছিলে? তেওঁলোকেতো ইচ্ছা কৰি ফায়াৰটো কৰা নাছিলে, তেওঁলোকৰ দুখ কি আছিলে? যেতিয়া কিয় এখন স্কুল হয় বা এনেকুৱা এটা বিল্ডিং বা যিকোনো ধৰণৰ কনষ্ট্ৰাকশ্যন হয়, তেতিয়া কিছুমান ৰুল থাকে, কিছুমান নিয়ম থাকে, যিবোৰ আমি ফ'ল' কৰিব লাগে। ফায়াৰ প্ৰিভেনশ্যন এক্ট আছে, সেইবোৰ আমি ফ'ল' কৰিব লাগে। কিন্তু কি হয় আমাৰ জেনেৰেল লাইফত ফায়াৰটো বহুত কম হয় বা এনেকুৱা ধৰণৰ নহয়, তাৰ কাৰণে কষ্টটো বেছি হয়, আমি সেইবোৰ ৰুল ফ'ল' নকৰোঁ। কিন্তু তাতে ফ'ল' নকৰাৰ ফলত কি হ'ল 94 ষ্টুডেণ্টে প্ৰাণ হেৰুৱাব লগা হ'ল। তাৰ কাৰণে কি হয় আমি সেই সৰু যেতিয়া ধৰা হ'ল এতিয়া এটা বিল্ডিং বনালে বা ইয়াতে ঘৰবোৰ বহুত অজা দেখা যায়। কিয় দেখা যায়? কিয় আমাৰ এইবোৰ পাব্লিক প্লেচ, ইয়াতে মানুহ বেছি গেডাৰিং হৈ থাকে। যদি কিবা এটা ইনচিডেণ্ট হয়, ধৰা হ'ল ভূমিকম্পই হ'ল, ইয়াতে 40-50জন মানুহ আছে, একেলগে যদি এখন দৰ্জাৰে ওলাব লাগে তেনেকুৱাতো ওলাব নোৱাৰা যায়, সেইকাৰণে দৰ্জা বেছিকৈ ৰখা হয়। বা স্কুলখনতো তেনেকুৱা কিছুমান ৰুল ফ'ল' কৰিব লগা আছিলে। যেতিয়া বিল্ডিং থাকে তেতিয়াহ'লে ইমাৰ্জেঞ্চি এক্সিট থাকিব লাগে বা অ'পেন প্লেচ থাকিব লাগে। ইয়াতেতো আছে, তেতিয়া কিছুমান স্কুলত কি হয় পূৰা বিল্ডিং বনাই দিয়ে, মাটি কম থাকে, বিল্ডিং বনাই দিয়ে, অ'পেন স্পেচ নাৰাখে, যাৰ ফলত তেওঁলোক ওলাই আহি ক'ত থাকিব নোৱাৰে। এতিয়া স্কুলখনত জুই লাগি গ'ল, তেওঁলোক ওলাব কোনফালে? আৰু যদি ইমাৰ্জেঞ্চি এক্সিটো নাথাকে, এটাই দৌৰ থাকে, এটা ৰাস্তাতে গোটেই মানুহজনো ওলাব পাৰিব নোৱাৰে। গতিকে এইবোৰ কিছুমান আমি যেতিয়া কনষ্ট্ৰাকশ্যন কৰোঁ বা যেতিয়া কিছুমান বস্তু ৰাখোঁ, সেইবোৰ সৰু সৰু কথা কিন্তু আমি ধ্যান দিব লাগে। যিহেতু হ'ল এতিয়া এৱাৰনেছটোৰ কথা কোৱা হৈছে, আমি যিটো সজাগতা, সৰু সৰু বস্তু কিছুমানে আমি কেনেকৈ নিজক ছেভ কৰিব পাৰোঁ। এতিয়া মুম্বাই ক্ৰিষ্টেল টাৱাৰ বুলি কয়, এই যোৱা বছৰ আগষ্ট মাহত ফায়াৰ এটা হৈছিলে ক্ৰিষ্টেল টাৱাৰত। তাতে 10 বছৰীয়া ষ্টুডেণ্ট এজন, তোমালোকৰ নিচিনাই হ'ব, তোমালোকৰ কিছুমান 10 বছৰতকৈ ডাঙৰ আছে বহুত ইয়াতে। 10 বছৰ ষ্টুডেণ্টজনে নিজৰ লগতে নিজৰ পৰিয়ালটো লাইফ ছেভ কৰিছিলে। কি হৈছিলে টাৱাৰটোত জুই লাগিছিলে, তলত জুই লাগিছিলে, লগাৰ ফলত কি হ'ল ধোঁৱাৰ সৃষ্টি হৈছিলে। এনেই জুই লাগিলে বহুত ধোঁৱা হয়, আপোনাক যদি ধোঁৱাৰ মাজত থৈ দিয়া হয় তেতিয়াহ'লে আপোনাৰ জানো বাচি থাকিব পাৰিব? কিমান সময় ছাৰ্ভাইভ কৰিব পাৰিব? বেছি সময়তো ছাৰ্ভাইভ কৰিব নোৱাৰে। কি হয় আপুনি যদি কপাহী কাপোৰ বা এনেকুৱা ধৰণৰ কাপোৰেৰে যদি আপুনি পানীত তিয়াই আপুনি মুখত লয়, তেতিয়া কি হয় ধোঁৱাটো যিমানখিনি এফেক্ট কৰিব লাগিছিলে সিমানখিনি এফেক্ট নকৰে, সিমানখিনি এফেক্ট নকৰে। কি হয় যেতিয়া তাতে ক্ৰিষ্টেল টাৱাৰত ফায়াৰ হৈছিলে তেতিয়া এই 10 বছৰীয়া যিজন ষ্টুডেণ্ট আছিলে তেওঁলোক স্কুলত কোনোবা এনেকুৱা ধৰণৰ কিছুমান এৱাৰনেছ প্ৰগ্ৰাম হয়, তাত কোৱা হৈছিলে যে এনেকুৱা কৰিব লাগে। তেতিয়া ষ্টুডেণ্টজনে নিজৰ লগতে ঘৰৰ মানুহখিনিক কৈছিলে, কোৱাৰ ফলত 14 মিনিট সময় ছাৰ্ভাইভ কৰিছিলে। তাৰ 14 মিনিট পিছত যেতিয়া ফায়াৰ ব্ৰিগেড আহি পাইছিলে তেওঁলোকে তেওঁক উদ্ধাৰ কৰিব পাৰিছিলে। তেনেকৈ আমাৰ ইয়াতো হৈছিলে, ইয়াতে শুৱালকুছিতে ফায়াৰ এটা হৈছিলে, তাতেও কিন্তু 3জনে প্ৰাণ হেৰুৱাইছিলে। একে সময়তে হৈছিলে, আগষ্টতে হৈছিলে, 3জনে প্ৰাণ হেৰুৱাইছিলে। তেওঁলোকো জুই লাগি বা জুইত গান মৰা নাই হোৱাৰ কাৰণে হৈছিলে, কিন্তু তেওঁলোকৰ প্ৰব্লেমটো হ'ল তেওঁলোক তাৰ বিষয়ে অৱগত নাছিলে। সৰু সৰু কথা, এইটোতো একদম সৰু কথা। আমাৰ তাত থাকে, কাপোৰ থাকে, এইবোৰ বস্তু থাকে, কিন্তু আমি নাজানো, ফলত নিজে ছাৰ্ভাইভ কৰিব নোৱাৰোঁ। যদি তেওঁলোকে জানিলে হয় তেওঁলোকেও নিজৰ প্ৰাণটো বচাব পাৰিলে হয়। গতিকে এইবোৰ সৰু সৰু কথা জানিব লাগে বা সাহস কৰিব লাগে। আমি জুই লাগিলে এইকাৰণে সৰু সৰু বস্তু, জুইটো সৰুৰ পৰাই ডাঙৰ হয়, গতিকে সৰুতে যদি কণ্ট্ৰল কৰিব পাৰোঁ তেতিয়া নিজৰ লগতে আমাৰ পৰিয়ালৰ সম্পত্তি, মানুহৰ জান এইবোৰ বচাব পাৰোঁ।
তোৰ এতিয়া এইবোৰ এক্সটিংগুইচাৰ এইবোৰ ফায়াৰ এক্সটিংগুইচাৰ বুলি কয় জুইৰ সময়ত বুলি কয় এইবোৰ কেনেকৈ ইউজ কৰিব লাগে আপোনালোকে জানে জানো বাৰু বুজি লোৱা এইবোৰ ইউজ কৰিব জানে জানো আপোনালোকে এইবোৰতো চবতে থাকে আপোনালোকে দেখিছেনে নাই আগতে স্কুলত আছে নাই আছে কিন্তু আমি নাজানো প্ৰব্লেমটো তাতে হয় কি হয় আজিকালি ইমান ষ্ট্ৰিক্ট ৰুল আছে যদি আপোনালোকে এখন ই ৰিক্সাটো উঠে তাতেও এটা ফায়াৰ এক্সটিংগুইচাৰ কম্পালচৰি থাকিবই লাগিব কিন্তু কি মানুহে ইউজ কৰিব নাজানে ফলত কেতিয়াবা কিবা ইনচিডেণ্ট হ'লে তাৰ ব্যৱহাৰটো নহয় বস্তুটো আছে কিন্তু ব্যৱহাৰটো নহয় একদম সহজ হয় এইটো ইউজ কৰিব একদম সহজ হয় কি হয় ড্ৰাই পাউডাৰ বুলি কয় এটা পাউডাৰ জাতীয় বস্তু আছে ইয়াতে একো নাথাকে ইয়াতে কেতিয়াবা ক্লিপ এটা থাকে এনেকৈ থয় যাতে এটা প্ৰেছাৰ নহয় পিন থাকে ইয়াতে এটা লক থাকে কেতিয়াবা যেতিয়া নতুন আহে পেকেটিং থাকিলে ইয়াতে লক এটা থাকে মানে গুণাৰ তাৰেৰে মেৰুৱা থাকে তাৰটো ছিঙি দিব লাগে এইটো পিনটো ধৰি টানি ওলাই দিব লাগে তাৰপিছত ইয়াতে যদি এনেকুৱা এটা লক থাকে তো লকটো থাকিলে টানি ওলাই দিব লাগে তাৰপিছত বেলেগ একো নাথাকে জুই এইটো কি হয় ইয়াৰ এফেক্টিভ ৰেঞ্জটো বহুত কম হয় যিমান পাৰি জুইৰ ওচৰত তেতিয়া সৰু থাকে তেতিয়া ইউজ কৰা হয় ডাঙৰ হ'লে এইটো ইউজ নহয় তেতিয়া বেলেগ বস্তু ইউজ কৰিব লাগিব যিমান পাৰি ওচৰত যাব লাগে জুইৰ ওচৰত একদম ওচৰৰ পৰা যায় প্ৰেছ কৰি দিব লাগে এইটো প্ৰেছ কৰি দিলে কি হয় একদম ধোৱাৰ নিচিনাকৈ পাউডাৰ ওলাই যাব জুইটো আগুৰি ধৰিব অক্সিজেনটো কাট হ'ব জুইটো নুমাই যাব এইটো আমি এতিয়া ইউজ কৰি নাযাওঁ কিন্তু ওৱান টাইম হয় এবাৰ ইউজ কৰাৰ পিছত বেয়া হৈ যাব আৰু বহুত কষ্টলিও হয় এনেকৈ এইটো হয় CO2 ইয়াতে CO2 থাকে আমিতো CO2 কথা শুনি আছোঁ তোমালোকে শুনিছা চাগে এইটো কি হয় এইটো গেছৰ কি এটা বিশেষত্ব আছে জানা নেকি বাৰু এইটো হেভিয়েষ্ট গেছ হয় বহুত ৱেট আছে এইটো গেছৰ এইটো গেছ যেতিয়া আমি ইউজ কৰোঁ ইয়াৰ কাষৰ যিখিনি গেছ আছে সেইখিনি গেছক চাইড কৰি ইয়ে অকল কভাৰ কৰে আৰু CO2 জুইত নজ্বলে আৰু ইয়াতে বহুত প্ৰেছাৰত ৰখা হয় যেতিয়া এইটো বহুত হেভি প্ৰেছাৰ কৰা হয় তেতিয়া এইটো বহুত ঠাণ্ডা হৈ যায় আৰু ইয়াৰ পৰা ওলালে ঠাণ্ডা হৈ ওলাব একদম বহুত ঠাণ্ডা হৈ ওলায় -14 গুচি যায় গতিকে যদি এইটো কেতিয়াবা কাৰো গাঁত নামাৰিব গাঁত মাৰিলে কোল ব্ৰাণ হ'ব পাৰে কাৰণে ঠাণ্ডা হ'লে গাঁত মাৰিব নালাগে আৰু এইটো ইউজ কৰোঁতে লক্ষ্য ৰাখিব লাগে এবাৰ খুলিব লাগে আৰু অলপ সময় বন্ধ কৰি দিব লাগে নহ'লে আইজ হৈ যাব মানে অলপ সময় খুলিলে মাৰিলে আকৌ বন্ধ কৰিলে আকৌ খুলিলে এনেকুৱা টাইপৰ আৰু একদম ওচৰৰ পৰা ইউজ কৰিব লাগে এইটো ইয়াৰো এফেক্টিভ ৰেঞ্জটো বহুত কম হয় আৰু কি হয় এইটো যেতিয়া ইউজ কৰা হয় তেতিয়া এটা চাউণ্ড হয় চাউণ্ডটোৰ পৰা ভয় কৰিব নালাগে আমাৰ ভয় কি হয় জেনেৰেলি আমি য'তে দেখাওঁ এইটো দিয়াৰ লগে লগে চব মানুহ পলাই যায় সৰু সৰু বস্তু মানে ইউজ নকৰাৰ কাৰণে এইটো হয় আমি এতিয়া ইউজ কৰাৰ কাৰণে আমাৰ নহয় এইটো কৰি দেখাম যেতিয়া জুই লাগে তেতিয়া কৰি দেখাম এনেই এবাৰ দেখাই দিছোঁ জ্বলাই যদি দেখাই দিম আৰু এইটো জ্বলাব বস্তুটো কৈ দিছোঁ সেইখিনি দেখাই দিব তাৰ বাহিৰে এতিয়া পানী আছে পানীৰেও কেনেকৈ দেখায় ফোনটো আছে ফোনটো দেখাব পৰা গ'লে এতিয়া বতৰ বেয়া কাৰণে অলপ গেছত জুই লাগিলে কি কৰিব লগা আছিলে গেছত জুই লাগিলে ৰেগুলেটাৰটো অফ কৰিব চাব জুই লাগে কেতিয়াবা উঠি উঠি পেলাই চাই তেলত জুই লাগিলে লাগিলে আপোনালোকে জেনেৰেলি পানীটো মাৰা যায় কিন্তু পানী মাৰিলে বস্তুটো উঠি আহে স্প্ৰেড হৈ যাব আপোনালোকে যদি সৰু সুৰা তেলে থাকে আমাৰ ঘৰত বেছি নাথাকে কিবা এটা ঢাকি দিব চাব যেনেকৈ বস্তাজাতীয় বস্তুৰে ঢাকি দিব চাব পানীত জিকাই দি থাকিব চাব পানীত জিকাই দিলে তাৰ অক্সিজেনটো দোকানে হ'ব পানীত জিকালে অক্সিজেন যোগান বস্তুটো পানীত জিকোৱা হয় তাৰ যিটো দায়িত্ব বস্তুবিলাক সকলো বেলেগ বেলেগ তল পৰি যাব অইলটো ওপৰত উঠি মানে বস্তাটো জিকোৱা কথা কৈছোঁ আপুনি বস্তাটো জিকালে যদি অলপ জেগাত আছে তাৰ ওপৰত ঢাকি দিলে বা শুকান বালি যদি ওচৰত আছে বালি আছে বালিৰে আনি মাৰি দিলে তেনেকুৱা ধৰণৰ আৰু মেটেলত জুই লাগিলে মেটেল ফায়াৰটো আমাৰ ইয়াতে জেনেৰেল নহয় মেটেল ফায়াৰটো বহুত ডাঙৰ আৰু বহুত হিট লাগে এইটোৰ কাৰণে সেইটোৰ কাৰণে বেলেগ বেলেগ আছে এনেকুৱা এটা অকল মেটেলৰ কাৰণে ইউজ কৰিব পাৰি কোম্পানী থাকে সেইবিলাকত সেইটো ৰাখিব দিয়ে কম্পালচৰি আমাৰ ইয়াতে জেনেৰেলি মেটেল ফায়াৰ নহয় কাৰণ ইমান হিট কেতিয়াও প্ৰডিউচ নহয় ইয়াতে নাই তেতিয়া হ'লে আমি ফৰ্মটো মৰা হয় সেইটো কাৰণে এক্সট্ৰাকৈ আৰু এইটো গেছ বাৰ্ণিং অইল বাৰ্ণিং আৰু ইলেক্ট্ৰিচিটিটোৰ কাৰণে অলপ বেছি ধ্যান ৰাখিব লাগে মানে সেইটো কি হয় ইলেক্ট্ৰিচিটিটোৰ পৰাটো আমাৰ জেনেৰেলি হয় আজিকালি ইলেক্ট্ৰিচিটিৰ পৰাই হয় আৰু যেতিয়া আমাৰ ঘৰত কি কিহৰ পৰা হয় আজিকালি কেৰাচিন তেল ইউজ নকৰে জেনেৰেলি আমাৰ ঘৰত থাকে PVC খোৱা মানুহ থাকে খৰি কেতিয়াবা ইউজ কৰে ইয়াতে এতিয়া খৰি ইউজ কৰিলে চাব লাগে চাবা এইটো চাব ইয়াত চেফটি পিন এটা থাকে ফাৰ্ষ্ট পিনটো লকটো খুলি পিনটো উলিয়াই ল'ব ইয়াত বৰ্তমান নাই বটলৰ সোপা খোলাৰ দৰে খুলি দিব পাৰি লগতে উল্টা চাইডে হয় লকটো আমিয়ে বনাইছো না ঠাণ্ডা বেলেগ একো নাই আমাৰ গাত মাৰিলে
আহে ধৰা তোমাৰ আপোনালোকৰ পৰা মেইন জেগাত কাৰেণ্টটো বাচিব লাগে তাৰপিছত যিবোৰ জেনেৰেলি ইউজ কৰে ইলেক্ট্ৰিকততো জুই নাথাকে ইলেক্ট্ৰিক ফায়াৰ বুলি ফায়াৰে নাই কিন্তু কি ইলেক্ট্ৰিকৰ পৰা ফায়াৰ হয় গতিকে ইলেক্ট্ৰিকটো কাট অফ কৰিব লাগে বা পুৰীত লাগিছে ইউজ কৰিব পাৰে ABC ইউজ কৰিব পাৰে আৰু কি কৰিবা তোমালোকৰ চবৰে স্কুল বেগ আছে নে নাই স্কুল বেগ আছে আমাৰ কি হয় দেহাৰ চবতকে ব্ৰেইনটো চেঞ্চিটিভ হয় যদি কিবা কাৰণে আপোনাৰ মাথাটো দুখ পোৱা বেছিকৈ তেতিয়াহ'লে ডেড হ'ব আৰু হাত ভৰি ভাঙিলে মৰিব জানো নমৰে মাথা দুখ পালে গতিকে ব্ৰেইনটো বচাব লাগে আগতে সেইকাৰণে বেগটো লৈ পাৰিলে মাথাৰ ওপৰত থাকিব লাগে কিবা পৰিলে যাতে মাথাটো ছেভ হয় আৰু কি হয় যিবিলাক ৱালৰ জইন আছে জইনবিলাক বেছি প্ৰটেক্টেড হয় জইনটোৰ কাষত ভাঙি নপৰে পৰিলে মাজত পৰিব ছাইডত ভাঙিব জইনটো লাষ্টত ভাঙিব গতিকে কোনাগিলাকত যাব পাৰি তোমালোকে যেনেকৈ কৈছা বেঞ্চৰ তলত ডেস্কৰ তলত সোমাব পাৰি আৰু ধৰা হ'ল ভূমিকম্প হৈ গ'ল তোমালোক ওলাই আহিলা ভিতৰত কেইজনমান থাকি গ'ল কিছুমান আঘাত হ'ল কিবা হ'ল তোমালোকে কেনেকৈ লৈ আনিবা তোমালোকে আনিব কেনেকৈ তোমাতকৈ ডাঙৰ কোনোবা এজন আছে আনিবা কেনেকৈ কিছুমান সহজ নিয়ম আছে এতিয়া আমাৰ তাত কি ষ্ট্ৰেচাৰ আছে আমাৰ ষ্ট্ৰেচাৰ আছে সেইখন ষ্ট্ৰেচাৰ কয় আমি লৈ আহিম আমি আহিলে কিন্তু তোমালোকে কেনেকৈ আনিবা তোমালোকৰ তাত ষ্ট্ৰেচাৰ নাথাকে এনেকুৱাতো বাঁহ আছে বাঁহ বা এনেকুৱা ধৰণৰ বস্তু পোৱা যায় জেনেৰেলি থাকে আমাৰ ঘৰত ৰছী থাকে বা কম্বল থাকে এনেকুৱাতে কি হয় ইম্প্ৰভাইজ ষ্ট্ৰেচাৰ বনাব পাৰি আমি নিজে বনাই ল'ব পাৰোঁ ঘৰতে ইয়াতে পটকৈ বনাওঁ এইখন এতিয়া ইয়াতে বনোৱা হ'ল বাঁহ দুডাল আছিলে ৰছীডাল আছিলে বনাই দিলে তেনেকৈ কম্বল থাকিলে কম্বলৰো বনাব পাৰি কম্বলখন এইবাৰ পৰা দিলে ওলোটাই দিলে ইউৰি দি দিব পাৰি স্পৰ্টিং থাকিলে আমাৰ ধৰা জেনেৰেলি স্পৰ্টিং থাকে স্পৰ্টিঙৰো বনাব পাৰি স্পৰ্টিং যদি একেলগে তিনিটা সোমাই দিয়ে এইফালেৰে বাঁহ দুডাল তিনিটা স্পৰ্টিং সোমাই দিলে তাৰ ওপৰত লৈ গ'লে লৈ যাব পাৰি কিন্তু আমি জেনেৰেলি দাঙি লৈ যাব নোৱাৰোঁ কাৰণ ইনজিঅ'ৰ মানে কি হয়তো ভৰিখন ভাঙিব পাৰে হয়তো ইয়াতে দুখ পাব পাৰে জেনেৰেলি দাঙি লৈ যাব নোৱাৰোঁ ফাৰ্ষ্ট এডখিনি দিব লাগে ফাৰ্ষ্ট এডখিনি দি উঠি লৈ যাব লাগে কিবা এটা ইঞ্জুৰি হৈছে আপোনালোকৰ স্কুলতে ইঞ্জুৰি হৈছে গাড়ীও আহি পোৱা নাই সেইখিনি সময়ত আপোনালোকে লৈ যাব লাগে এতিয়া কেনেকৈ নিব ইয়াত যিমান জেগা লৈ যায় ধৰক এম্বুলেঞ্চ আহি পোৱালৈকে আপোনালোকে নিব লাগে গাড়ীক লগি লৈ যাব পাৰি এনেকুৱা আমাৰ ফায়াৰমেন আৰু এটা জেনেৰেল হয় আপুনি কামত যেনেকৈ বস্তু লৈ যাওক ভাড়া কৰা লৈ যাওক তেনেকৈ লৈ যাব পাৰি মানুহজনেও দুখ নাপায় আৰু অতি সহজে লৈ যাব পাৰি এনেকৈ আছে জানো ভৰি লোৱা ভৰি দুখন মেলি দিব লাগে তোমাৰ ভৰিখন অলপমান মেলি দিয়া ভৰি দুখন মেলি দিলে হাতখন ধৰিলা তুমি লুজ কৰি দিবা হা মাজতে ভৰিখন সোমাই দিবা ইয়াতে পেলাই দিবা এনেকৈ ল'লে ধৰিলে পিছত এখন ধৰি ল'লে যিমান দূৰ ইচ্ছা ইমান দূৰ লৈ যাব পাৰিব একো নহয় ইফালেও দুখ নাপায় আৰু যদি মানুহজনৰ চেঞ্জো নাথাকে তথাপিও লৈ যাব পাৰি এনেকৈ লৈ যাব পাৰি যিমান দূৰ গ'লেও যাব পাৰি ক'ৰ পৰাই সোমাই আনিব পাৰোঁ আমি ফায়াৰমেন লিড বুলি কওঁ কিছুমান সহজ লৈ যাব পাৰি কিন্তু আমি ধৰা হ'ল এখন ভৰি ইঞ্জিঅ'ৰ হৈছে ভৰি ইঞ্জিঅ'ৰ হ'লে কেনেকৈ লৈ যাব ধৰা এখন ভৰি দুখ পাইছে খোজ কাঢ়িব নোৱাৰে সেইখন ভৰিখন উঠাই দিয়া এনেকৈ ধৰি খোজ কাঢ়িব নোৱাৰে সোঁকালটো ধৰি ল'ব পিছফালে গাড়ী নাহাক ল'বি আৰু এইখিনি ফাঁচে গাড়ী নাহাক এনেকৈ লৈ যাব পাৰি তেতিয়াহ'লে ওজনে দুখ নাপায় ঘূৰাই দি পিছফালটো দেখাব এখন ভৰি ইঞ্জিঅ'ৰ আছে এতিয়া ভাঙিছে বা কিবা হৈছে প্ৰথমতে ফাৰ্ষ্ট এডখিনি দিব লাগিব আমি ভাল জেগা হ'লে দেখাই দিলোঁ আজি জেনেৰেল হাতৰ এখনত ভৰি দুখ পাইছে এখন ধৰি লৈ যাব পাৰিব যিমান দূৰ ইচ্ছা ইমান দূৰ লৈ যাব পাৰিব উপজাগৰ পৰা এনেকৈ নুমাব পাৰি আৰু এতিয়া এজন মানুহ নামে শ্বেয়াৰ কৰিব পাৰি নিচিনা কোৱা অলপ
শ্বেয়াৰ নট বুলি কয় জেনেৰেল চিষ্টেমত লগাব পাৰি তোমালোকে বিল্ডিঙত আছে বা ওপৰত আছে ওপৰত মানুহ লগাব পাৰি যেতিয়া ফাঁচি থাকে এই শ্বেয়াৰ নট যদি আপোনালোকে নামাই আনিব পাৰে শ্বেয়াৰৰ নিচিনা মানুহ বহি থাকিব আৰু ডক্টৰ তাক নিয়াৰ মতে বাধাখিনি লৈ যাব পাৰে কাণত লৈ যাব পাৰে ইমান ভাল লাগিছে কা দুফালৰ পৰা দুটা ল'ব লাগে এনেকৈ ল'ব লাগে এটা চাইডৰ পৰা দুফালৰ পৰা মাজেৰে সোমাই দিব লাগে দুটা এটা লাগিব জুখি ল'ব লাগে এটা চাইড অলপ সৰু এটা চাইড অলপ ডাঙৰ কৰিব লাগে যিটো ভোকত থাকে সৰু ইয়াতে দুটা জেনেৰেল বহিব পাৰিবা ভয় কোনে নকৰে ভয় নকৰে নহয় ভয় নকৰে ভয় কৰিব লগা একো নাই তুমি বহি দিবা শ্বেয়াৰৰ নিচিনা গাখীৰটো শ্বেয়াৰ নট গাখীৰ এই গাখীৰটো দি আপুনি যিমান দূৰ লৈ যায় আমি নুমাব পাৰি এনেকে আপুনি কেতিয়াও নপৰে ল'ৰাটো তাৰমানে মানে বোকা জেগা এম্বুলেঞ্চলৈ নিব লাগে মানুহজন গধুৰ শকত আপত কেনেকৈ নিব এই ৰছীডাল দি গোটেইখিনি লৈ যাব মেডিকেলত দুখ পাইছা নেকি অঁ নাপায় দুখ পাব এই গাখীৰৰ নামে গানের শিখবি এইটো তাৰমানে ইয়াক এইটো হেৰি কি কয় এইটো ফৰ্ম এক্সটিং বিচাৰ গতিকে এই ফৰ্মটো যেতিয়া মানে জুইত ঢাকি ধৰে তেতিয়া সেই জুইটো নুমাই যায় তাৰমানে সি আৰু বিয়পি যাব ৰাস্তা নাই পানী নহয় পানী নহয় এইটো পানীৰ লগত মিক্স হৈ ফৰ্ম হৈছে এইটো এই ফৰ্মটো তাৰমানে জুইত যেতিয়া ঢাকি ধৰে জুইটো নুমাই যায় এইটোৱে আৰু ইয়াৰ কাম এইটোৱে আপুনি ইয়াৰ ইনচাৰ্জ হয় মই আপোনাৰ নামটো সুভাষ মালাকাৰ সুভাষ মালাকাৰ আপুনি ক'ৰ পৰা আহিছে বাৰু নহয় নহয় আপোনাৰ অফিচ বিভাগ অফিচ কলাইগাঁও অগ্নি আৰু আপতকালীন বিভাগ বুলি কয় এইটো আপোনালোকৰ অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ কলাইগাঁও থাকিব এই ফেনটো হ'ল কি তেলজাতীয় জুইত যেতিয়া লাগে তেতিয়া এই ফেনটোৰ কাৰণে বস্তুটো বৈ নাযায় তাৰমানে বৈ নাযায় জুইটো ডাঙৰ হ'ব নোৱাৰে তাৰমানে আপোনালোকৰ বিভাগত কি কি আছে আৰু হে আপোনালোকৰ বিভাগটো কি কি আছে কিউটো আপোনালোকৰ বিভাগৰ আণ্ডাৰত তাৰমানে কি কি বিভাগৰ অকল জুই নুমুৱাৰ ক্ষেত্ৰতে আছে নে আৰু বেলেগ বেলেগ কিবা বেলেগ বেলেগ আছে আমাৰ ধৰক কেতিয়াবা ল'ৰা ছোৱালী হওক কোনোবা ডাঙৰ মানুহে পানীত পৰিল হয় তেতিয়া পানীৰ পৰাই কেনেকৈ উদ্ধাৰ কৰিব লাগে আমাৰ SDRF পাৰ্টি আছে হয় তেখেতসকলে সেই নাৱেদি সেই উদ্ধাৰ কাৰ্য কৰে যিবিলাক SDRFৰ ল'ৰা আৰু
জুইটো আছে জেনেৰেলি হয়। জুইটো আমি জেনেৰেলি আৰু হয়। সেইটো প্ৰত্যেকে জানেই জুই নোমোৱাটো হয় আৰু SDRF থকাৰ কাৰণে এতিয়া নাও চাও হাবি যাবি বহুত যোগাৰ আছে কিবা কাৰণে হয়। তেওঁলোকে সেই কামটো কৰে পানী হয়। এইখিনিয়ে আৰু